হাই কি খবৰ আজি লৈ আহিছো আপোনালোকৰ মাজলে বিলাহীৰে কৰিব পৰা এটা ফেচিয়েল আৰু আপোনালোকে এই ফেচিয়েলটো কৰাৰ পিছত স্কিনখন বহুত বেছি আপোনালোকৰ গ্লো কৰিব ব্ৰাইট হ'ব লগতে স্কিন স্মুথ হ'ব স্কিনখন ভাল কৰিবলৈ কাৰণে আমি পাৰ্লাৰত গৈ বহুত বেছি পইচা খৰচ কৰো কিন্তু যদি আপোনালোকে এটা বিলাহীৰে ঘৰতে যদি আপোনালোকে স্কিন ব্ৰাইটনিং হোৱাইটনিংৰ এটা ফেচিয়েল কৰিব পাৰে তেন্তে আপোনালোকে পাৰ্লাৰ আৰু নগলেও হ'ব আপোনালোকে ট্ৰাই কৰি চাব এনেদৰে বহুত বেছি এফেক্টিভ হয় এই ফেচিয়েলটো আপোনালোকে মাত্ৰ 4টা ষ্টেপতে এই ফেচিয়েলটো কৰিব পাৰিব ফেচিয়েলটোৱে আপোনালোকৰ স্কিনৰ পৰা পিগমেন্টেশন ডাৰ্ক স্পট যদি আপোনালোকৰ স্কিনখন ৰদে পৰিছে হেসমূহ দূৰ কৰিব যদি আপোনালোকৰ একনি পিম্পলছৰ পৰা বহুত বেছি ডাৰ্ক স্পট হৈ গৈছে হেয়াও ভাল কৰিব পাৰ্লাৰ নোযোৱাকৈ আপোনালোকে ঘৰতে নেচাৰেল ভাবে স্কিন বগা উজ্জ্বল কৰিব পাৰিব একো সাইড এফেক্ট নোহোৱাকৈ প্ৰথমটো ষ্টেপত আমি মুখখন ক্লিন কৰিম তাৰ পিছৰ ষ্টেপত আমি স্ক্ৰাব কৰিম তাৰ পিছৰ ষ্টেপটোত আমি স্কিন হোৱাইটনিং ফেস পেক লগাম তাৰ পিছত থাকিব একেবাৰে হেখৰটোত এটা স্কিন হোৱাইটনিং ফেস জেল আৰু আপোনালোকে স্কিপ নকৰাকে ভিডিওটো প্ৰথম পা হেখৰলৈকে চাব তেতিয়াহে সকলোখিনি বুজি পাব আমি প্ৰথমতে লৈ লৈছো এটা বিলাহীৰে আমি এই ফেচিয়েলটো কৰিম আৰু বিলাহী আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিন হোৱাইটনিংত আমাৰ বহুত বেছি কাম কৰে স্কিন বগা উজ্জ্বল কৰে স্মুথ কৰে নেচাৰেল ক্লিনজাৰৰ দৰে বিলাহী আমাৰ স্কিনত কাম কৰে বহুত বেছি এফেক্টিভ হয় বিলাহী আমাৰ স্কিনৰ কাৰণে বিলাহীটো মই দুডখৰ কৰি ললো এডখৰ অলপ ডাঙৰকে কাটিছো আৰু এডখৰ অকমান সৰুকে কাটিছো দুডখৰে কামত দিব হেতু কাৰণে আপোনালোকে এটা বিলাহী এনেদৰে দুডখৰ কৰি লব ডাঙৰ বিলাহী ডখৰ মই এনেদৰে পিহনাত মাৰি লৈছো আপোনালোকে মিক্সিটো মাৰি ইয়াৰ পেষ্ট বনাই লব পাৰে মই পিহনাতে মাৰি লৈছো আৰু দেখিছেনে কিমান ধুনিয়া এটা স্মুথ পেষ্ট ৰেডি হৈ গল আপোনালোকে এনেদৰে বনাই লব আৰু 4 নম্বৰ ষ্টেপৰ লৈকে অলপ ৰাখিব লাগিব হেক কৰি নেপেলাব এইখিনি ৰেডি হৈ গল এতিয়া মই প্ৰথমতে ক্লিন কৰিবলৈ কাৰণে পেকটো বনাম ক্লিন কৰিবলৈ কাৰণে মই লৈ লৈছো এয়া বিলাহীৰ পেষ্ট 2 চামুচ তাত লৈ লৈছো কেঁচা গাখীৰ এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম যদি আপোনালোকৰ ওচৰত কেঁচা গাখীৰ নাথাকে তেন্তে আপোনালোকে গৰম কৰা গাখীৰ লব পাৰিব যদি নাথাকে পাৰিলে কেঁচা গাখীৰে লব আৰু এয়া এতিয়া আমি এইখিনি ৰেডি হৈ গল এতিয়া আমি মুখখন ভালদৰে ক্লিন কৰি লম মুখখন ক্লিন কৰিবলৈ এডখৰ কপাহ লৈ লৈছো যদি আপোনালোকৰ ওচৰত কপাহ নাথাকে তেন্তে আপোনালোকে কোমল কটনৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰিব কিন্তু কটনৰ কাপোৰহে ব্যৱহাৰ কৰিব আৰু ভালদৰে মুখখন ক্লিন কৰি লব কেঁচা গাখীৰে আমাৰ স্কিন ক্লিন কৰাত বহুত বেছি হেল্প কৰে তাৰ লগতে বিলাহীও আছে বিলাহীয়েও আমাৰ স্কিনত নেচাৰেল ক্লিনজাৰৰ দৰে কাম কৰে দুটা মিক্স হৈ বহুত বেছি হেল্প কৰে আমাৰ স্কিনখন ক্লিন কৰাত ফেচিয়েল কৰিব লৈছো হেতু কাৰণে মুখখন বহুত বেছি ক্লিন হোৱাটো বহুত বেছি দৰকাৰ এ দেখিছেনে বহুত বেছি লেতেৰা ওলাইছে মুখৰ পৰা যিমানে ফেস ওয়াশ নকৰক লাগিলে এনেদৰে ক্লিন কৰিলে লেতেৰা ওলায়ে যিমান যি লেতেৰা আমাৰ স্কিনত সোমাই আছে সকলোখিনি ওলাই আহিছে আৰু এই ষ্টেপটো কৰাৰ পিছত আমি সেকেন্ডটো ষ্টেপ কৰিম স্ক্ৰাব সৰু সৰু টিপস আছে আপোনালোকে হেতু কাৰণে ভিডিওটো স্কিপ নকৰিব কমপ্লিট গুটে ভিডিওটো চাব তেতিয়াহে আপোনালোকে গুটে টিপস খিনি ভালদৰে গম পাব দেখিছেনে কিমান বেছি ক্লিন হৈ গল প্ৰথমটো ষ্টেপতে আৰু বহুত বেছি লেতেৰা ওলাইছে আৰু সেকেন্ড ষ্টেপটোত আমি এতিয়া স্ক্ৰাব কৰিম আৰু স্ক্ৰাবৰ কাৰণে আমি লৈ লৈছো বিলাহীৰ পেষ্ট যিখিনি আমি প্ৰথমতে বনাই ৰাখিছিলো তাৰ 2 চামুচ দি লৈছো আৰু ইয়াত এতিয়া আমি দিছো চেনিৰ গুৰি চেনিখিনি গুৰি কৰি লব গোটা গোটা নিদিব তাৰ লগতে আমি ইয়াত এড কৰিছো কফি যদি আপোনালোকৰ ওচৰত কফি নাথাকে তেন্তে আপোনালোকে চেনিৰ গুৰি অলপ সৰহকে লৈ লব আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছো যদি আপোনালোকৰ দুটা বস্তু থাকে তেন্তে দুটাই এড কৰিব যদি নাথাকে অলপ সৰহকে চেনি গুৰি দি লব আৰু এয়া মিক্স কৰা হৈ গল এতিয়া আমি এইখিনি এপ্লাই কৰিম ইয়াতো এটা টিপস আছে চাই থাকক প্ৰথমতে আমি এনেদৰে লগাই লৈছো স্ক্ৰাব যদিও আমি লগালক স্ক্ৰাব নকৰো আপোনালোকে চাই থাকক ভিডিওটো আৰু এইখিনি এতিয়া আমি ভালদৰে লগাই লৈছো আমি ইয়াত চেনি ব্যৱহাৰ কৰিছো আৰু চেনিয়ে আমাৰ স্কিনত নেচাৰেল ব্লিচৰ দৰে কাম কৰে আমি পাৰ্লাৰত ফেচিয়েল কৰিব গলে চাবচোন আমাৰ স্কিনত ব্লিচ কৰে যেটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি বেয়া হয় কিন্তু চেনিয়ে স্কিন নেচাৰেলি ব্লিচ কৰে স্কিন বহুত বেছি বগা উজ্জ্বল কৰে আপোনালোকে হেতু কাৰণে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰিব কাৰণ ইয়াত কোনো কেমিকেল নাই আৰু এইখিনি এতিয়া আমি স্ক্ৰাব নকৰো 5 মিনিট এনেদৰে ৰাখি থম 5 মিনিট ৰখাৰ পিছত এইখিনি অলপ শুকাই আহিলে তাৰ পিছত আমি এতিয়া স্ক্ৰাব কৰিম এডখৰ যে বিলাহী হৰুকে ৰাখি থৈছিলো হেডখৰ এতিয়া আমি অলপ চেনিৰ গুৰি দি লৈছো তাৰ পিছত আমি এনেদৰে গুল গুলকে বিলাহী ডখৰ গালত এনেদৰে ঘহি ভালদৰে মুখখন স্ক্ৰাব কৰি লম যাতে আমাৰ স্কিনত যিমান ডেড সেলছ সমূহ আছে হেসমূহ আতৰি যায় আমাৰ স্কিনখন ক্লিন হৈ যায় তেনেদৰে আমি ভালদৰে গুল গুলকে স্ক্ৰাব কৰি যাম আৰু গুটে স্কিনত থকা লেতেৰা সমূহ ওলাই আহিব কাৰণ বিলাহী আৰু চেনি বহুত বেছি এফেক্টিভ হয় স্কিন
হোৱাইটনিং আৰু ব্ৰাইটনিঙৰ কাৰণে তাৰ লগতে আমাৰ স্কিনখন ক্লিনো কৰিব আপোনালোকে এনেদৰে ভালদৰে মাসাজ কৰি যাব স্কিনত বৰ বেছি জোৰকেও নকৰিব লাহে লাহে কৰিব পাৰ্লাৰত আমি যেতিয়া এটা ফেচিয়েল কৰো বহুত বেছি আমাৰ পইচাও খৰচ হয় তাৰ লগতে আমাৰ স্কিনত বহুত বেছি কেমিকেলো লগোৱা হয় কিন্তু আপোনালোকে ঘৰতে এনেদৰে ট্ৰাই কৰিবচোন বহুত বেছি ভাল ৰিজাল্ট আপোনালোকে পাব আপোনালোকে যেতিয়া ট্ৰাই কৰিব নিজে ৰিজাল্টটো দেখা পাই আপোনালোকে আচৰিত হ'ব ঘৰতো ইমান বেছি এফেক্টিভ ফেচিয়েল কৰিব পাৰি আৰু এতিয়া আমাৰ এয়া স্ক্ৰাব কৰাও হৈ গৈছে এতিয়া এইখিনি মই ঠাণ্ডা পানীৰে ধুই লম তাৰ পিছত চাবচোন মোৰ স্কিনখন কিমান বেছি গ্লো কৰে দেখিছেনে কিমান বেছি গ্লোইং হৈ গৈছে স্কিনখন দুটা ষ্টেপতে আৰু দুটা ষ্টেপ বাকি আছে ভাবকচোন কিমান ধুনীয়া এটা ৰিজাল্ট পোৱা যাব এই ফেচিয়েলটোৰ পৰা এতিয়া আমি 3 নম্বৰটো ষ্টেপ কৰিম আৰু এই ষ্টেপটোত থাকিব স্কিন হোৱাইটনিং ফেচ পেক বহুত বেছি বগা আৰু উজ্জ্বল হ'ব এই ফেচ পেকটো ইউজ কৰাৰ পিছত আপোনালোকৰ স্কিনখন তাৰ কাৰণে আমাক লাগিব দৈ আৰু মই টেঙা দৈ ব্যৱহাৰ কৰিছো ঘৰতে বনোৱা আপোনালোকেও ঘৰতে বনোৱা দৈ ব্যৱহাৰ কৰিব আৰু ইয়াত লৈ লৈছো মই বিলাহীৰ পেষ্ট 3 চামুচ মান আৰু ইয়াৰ লগতে মই ইয়াত এড কৰিম চাউলৰ গুৰি 3 চামুচ মান লৈছো তাৰ লগতে মই ইয়াত এড কৰিম মুলতানী মিট্টি আৰু অলপ এড কৰিছো মজুল আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম যদি আপোনালোকৰ ওচৰত মুলতানী মিট্টি নাথাকে মুলতানী মিট্টিৰ হলনি আপোনালোকে ইয়াত বেচনো ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনালোকৰ ওচৰত দৈও নাথাকে তেতিয়া আপোনালোকে কেঁচা গাখীৰৰ লগত অলপ নেমু ৰস মিলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনি ভালদৰে মিক্স কৰি পেষ্টটো বনাই লম আৰু এতিয়া আমাৰ ফেচ পেকো ৰেডি হৈ গ'ল এতিয়া ভালদৰে মুখখনত লগাই লম কাৰণ মুখখনটো আমাৰ পুৰা ক্লিন হৈ আছে ৰেডি হৈ আছে আৰু এতিয়া ভালদৰে লগাই লম আৰু আপোনালোকেও এনেদৰে ফেচ পেকটো লগাই লব এই ফেচ পেকটোৱে আপোনালোকৰ স্কিনৰ পিগমেন্টেশন ডাৰ্ক স্পট সকলো দূৰ কৰিব যদি আপোনালোকৰ স্কিনত ৰদে পুৰি থৈছে হেয়াও ঠিক কৰিব যদি আপোনালোকৰ স্কিনত একনি পিম্পলছৰ পৰা ডাৰ্ক স্পট হৈছে হেয়াও ভাল কৰিব কাৰণ ইয়াত যিখিনি বস্তু মই এড কৰিছো গুটেখিনি আমাৰ স্কিন হোৱাইটনিঙত বহুত বেছি হেল্প কৰে আৰু ফেচ পেকটো মই এতিয়া 20 মিনিট বা 30 মিনিট মান এনেদৰে ৰাখি থম তাৰ পিছত এয়া হুকাই আহিলে 30 মিনিটৰ পিছত দেখিছেনে মই এতিয়া অলপ হাতত পানী লৈ লৈছো আৰু অকমান মানে হুকাই থকা ফেচ পেকখিনিত লগাই অকমান কোমল কৰি লম আপোনালোকে বাহিৰত মুখখন ধুব যেতিয়া পানী অলপ ছটিয়াই লব মই ভিতৰত কৰিছো কাৰণে এনেদৰে কৰি লৈছো তাৰ পিছত এনেদৰে হাতখনেৰে ভালদৰে গুলগুলকে মাসাজ কৰিব যাতে আমাৰ স্কিনত যিমান ডেড স্কিন সেলস আছে হেসমূহক ফেচ পেকটো লগোৱাৰ কাৰণে কোমল হৈ গৈছে ন এনেদৰে মাসাজ কৰিলে হেসমূহ আতৰি আহিব আৰু স্কিনখন বহুত বেছি গ্লো হ'ব আৰু কোমল হৈ যাব সফট হৈ যাব আপোনালোকে এই ষ্টেপটো ট্ৰাই কৰিব তাৰ পিছত এনেদৰে ভালদৰে নাকত যত ব্লেক হেডছ আছে হেসমূহ আমি ভালদৰে মাসাজ কৰিম 2 মিনিট মান মাসাজ কৰাৰ পিছত আমি মুখখন ঠাণ্ডা পানীৰে ভালদৰে ধুই লম আৰু তাৰ পিছত আপোনালোকে যেটো গ্লো দেখিব আপোনালোকে নিজে আচৰিত হ'ব ইয়া দেখিছেনে কিমান বেছি গ্লোইং হৈ গল মোৰ স্কিনখন আপোনালোকে এই ফেচিয়েলটো সপ্তাহত এবাৰ ট্ৰাই কৰিব পাৰিব যদি আপোনালোকৰ কৰবাত বিয়া যাবলৈ আছে বা বিয়া হবাহৰ লগতে কিবা স্পেশাল থাকিলে আপোনালোকে এই ফেচিয়েলটো ট্ৰাই কৰিব পাৰিব ঘৰতে একেবাৰে এটা বিলাহীৰে আৰু এতিয়া লাষ্টত আমি এই ফেস জেলটো বনাম ফেস জেলটো আপোনালোকৰ স্কিনখন বহুত বেছি গ্লো কৰিব আৰু ফেস জেলটো কাৰণে আমাক লাগিব অলপ বিলাহীৰ ৰসখিনি আমি প্ৰথমতে যে পেষ্টটো বনাইছিলো তাৰ পৰাই অলপ ৰাখি থৈছিলো আৰু এতিয়া ইয়াত এড কৰিম এলোভেৰা জেলৰ লগতে মই ইয়াত এড কৰিম গ্লিচাৰিন 2 চামুচ এলোভেৰা জেল এড কৰিছো আৰু 3 টোপাল মান মই ইয়াত গ্লিচাৰিন এড কৰিছো আপোনালোকৰ যদি গ্লিচাৰিন সুট নকৰে মুখত তেন্তে নিদিলেও হ'ব আৰু যদি নাথাকে নিদিলেও হ'ব এলোভেৰা জেলটো দি লব আৰু ভালদৰে এইখিনি মিক্স কৰি লম ভালদৰে মিক্স কৰাৰ পিছত স্মুথ জেল এটা ৰেডি হৈ যাব তাৰ পিছত আমি এইখিনি এপ্লাই কৰিম আৰু এই ফেস জেলটো আপোনালোকে ডেইলি লগাব পাৰিব যদি আপোনালোকৰ স্কিনত ডাৰ্ক স্পট আছে পিগমেন্টেশন আছে আপোনালোকৰ স্কিনখন যদি ৰদে পুৰি বহুত বেছি বেয়া হৈ গৈছে আপোনালোকে এই ফেস জেলটো ইউজ কৰিব পাৰিব ফেস জেলটো বহুত বেছি এফেক্টিভ হয় যেতিয়া আপোনালোকে ট্ৰাই কৰিব লব আপোনালোকে ৰিজাল্ট নিজে দেখা পাব আৰু ভালদৰে ফেস জেলটো লগোৱাৰ পিছত মুখখন মাসাজ কৰিব যিমানে মাসাজ কৰা হয় আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিনত ব্লাড সাৰ্কুলেশন হয় মাসাজ কৰিলে লগালগ আমাৰ স্কিনখন গ্লো কৰে আৰু বয়সৰ চাপো নপৰে যদিও আপোনালোকৰ বয়সৰ চাপ পৰিছে হেয়াও লাহে লাহে ভাল হ'ব আৰু দেখিছেনে কিমান বেছি স্কিনখন মোৰ গ্লো কৰিছে একেবাৰে হেখৰটো ষ্টেপত আপোনালোকেও পাৰ্লাৰত পইচা খৰচ নকৰাকৈ ঘৰতে এনেদৰে এই ফেচিয়েলটো এবাৰ ট্ৰাই কৰি চাওক আপোনালোকে এবাৰতে ৰিজাল্ট দেখা পাব আৰু আজি ভিডিওটো যি সকলে নতুনকে চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলে স্কিন কেয়াৰ ভিডিও আনি থাকো আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো সকলোৱে চাই ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত বাই